Thank you. Honorable Member Nabadole. মাননীয় উপাধ্যক্ষ মহোদয়, ৰাইজৰ সৰ্বসাধাৰণ জনতাৰ আশা আকাংক্ষাৰ প্ৰতিফলিত কৰি এখন আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম প্ৰত্যাশাৰে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত 2024-25 বৰ্ষৰ পূৰ্ণাংগ জনমুখী বাজেট উত্থাপনৰ বাবে জয়তে মই নতুন অসমৰ নিৰ্মাতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্ত বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউলৈ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দৃষ্টিত এয়া এক সম্পূৰ্ণ জনমুখী বাজেট আৰু এই বাজেটে নিশ্চিতভাৱে সমাজৰ সকলো লোককে উপকৃত কৰিবলৈ সক্ষম হ'ব। সকলোৰে কল্যাণ হওক, সকলোৰে বাবে শান্তি বিৰাজ কৰক, সকলোৱে পূৰ্ণতা লাভ কৰক, সকলোৰে জীৱন মংগলময় হওক। বৃহদাৰণ্যক উপনিষদৰ জনকল্যাণ শান্তি মন্ত্ৰ উপস্থাপনেৰে আৰম্ভ হোৱা 2024-25 বৰ্ষৰ অসম বাজেটত উল্লেখ থকা প্ৰস্তাৱ আৰু সিদ্ধান্তসমূহৰ কাৰ্যকাৰণে অসম বিকাশৰ নতুন স্পৰ্শ কৰিবলৈ সক্ষম হ'ব বুলি আমি গভীৰভাৱে বিশ্বাসী। মাননীয় উপাধ্যক্ষ মহোদয়, অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ শাৰীত স্থান দিয়াৰ সংকল্পৰে বিকাশৰ অশ্বমেধ যজ্ঞ আগুৱাই নিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বৰ্তমান ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত অন্যতম সাফল্য হিচাপে সম্প্ৰতি ৰাজ্যখনৰ সৰ্বত্ৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন যাত্ৰাৰ পৰিৱেশ গঢ়ি উঠিছে। সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস নীতিৰ ভেটিত প্ৰতিষ্ঠা লাভ কৰাৰ এই সুচল জীৱন যাত্ৰাৰ পৰিৱেশ অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত বিভিন্ন বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। ইয়াৰে এক অন্যতম শক্তিশালী পদক্ষেপ হৈছে সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি বিগত বাজেটত মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰা হৈছে। এই বাজেটত উল্লেখ কৰা অনুসৰি এই আঁচনিয়ে অসমত 1,30,000 টকাকৈ আৰ্থিক সহায়ৰে প্ৰথম পৰ্যায়ত 1,30,000 টা অতিৰিক্ত আৱাসগৃহ নিৰ্মাণৰ পথ মুকলি কৰিব। সভাপতি মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফল মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পদক্ষেপক আদৰণি জনাই আজি মই এই পবিত্ৰ সদনত বক্তব্য আগবঢ়াব বিচাৰিছোঁ। সভাপতি মহোদয়, দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালকেই একোটাকৈ আৱাসগৃহ দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2016 চনৰ 1 এপ্ৰিলত এই আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাইছিল। নাগৰিকৰ অন্যতম প্ৰাথমিক প্ৰয়োজন হিচাপে প্ৰত্যেককে একোটাকৈ নিজা আৱাসগৃহ নিৰ্মাণৰ সপোন পূৰণ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণে দেশৰ কোটি কোটি পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰৰ বাবে 2 কোটি অতিৰিক্ত আৱাসগৃহ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। সভাপতি মহোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ শাৰীত অতিৰিক্তভাৱে আমাৰ ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়া আৰু তেওঁলোকক এক মৰ্যাদাপূৰ্ণ জীৱন উপহাৰৰ মহৎ উদ্দেশ্যেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি দূৰদৰ্শী চিন্তাৰে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰম্ভ কৰিছে। এই আঁচনিৰ বাবে এইবাৰ বাজেটত 600 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ অধীনত 10% গৃহ চাহ জনজাতি সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। তদুপৰি পূৰ্বৰ অৰ্থসামাজিক আৰু জাতিগত পিয়ল তথা অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা দৰিদ্ৰ হিতাধিকাৰীসকলক ইয়াৰে 10% গৃহ আবণ্টন দিয়া হ'ব।
এই ঘোষণাই ইতিমধ্যে গ্ৰাম অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু এয়া হৈছে বৰ্তমান চৰকাৰখনৰ বাবে এটা ডাঙৰ আশীৰ্বাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা এই শক্তিশালী পদক্ষেপে বিগত সময়ত বিভিন্ন কাৰণত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ সুফল লাভ কৰিবলৈ সক্ষম নোহোৱা ৰাইজৰ চুকে কোণে থকা দৰিদ্ৰ পৰিয়ালৰ উৰুকা পজালৈ পোহৰ কঢ়িয়াই আনিব আৰু এই পোহৰত ফুটি উঠিব প্ৰাপ্তিৰ আনন্দ মাননীয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ সৰ্বতো প্ৰকাৰে সফল হওক আৰু অনাগত দিনত বৃহৎ পৰিসৰত উতলি উঠক তাকেই কামনা কৰিছোঁ সভাপতি মহোদয় এই সুযোগতে নদীপৰীয়া বানেগৰকা অঞ্চলৰ সন্তান তথা এগৰাকী প্ৰতিনিধি হিচাপে এইবাৰ বাজেটত উল্লেখিত বানপানীৰ দিশ সলনিৰ বাবে ব্ৰহ্মপুত্ৰৰ সৈতে জলাশয়সমূহৰ সংলগ্নকৰণৰ উদ্ভাৱনমূলক পদক্ষেপক আদৰণি জনাইছোঁ আৰু শলাগ ল'ব বিচাৰিছোঁ প্ৰতি বছৰে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহৰ বাৰণি পানীয়ে ৰাজ্যখনৰ জনসাধাৰণক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰি আহিছে আমি ব্যক্তিগতভাৱে ইয়াৰ ভুক্তভোগী আৰু আমাৰ আপোন জন্মভূমি গাঁওখনেও বাৰণি পানীৰ কবলত পৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে মথাউৰি নিৰ্মাণৰ দৰে পৰম্পৰাগত বানপানী বিৰোধী ব্যৱস্থাৰ পৰিৱৰ্তে বিজ্ঞানসন্মত তথ্য আৰু অধ্যয়নৰ ভিত্তিত বাৰণি পানীৰ অন্যফালে বোৱাই নিয়াৰ বাবে এইবাৰ বাজেটত ঘোষণা কৰা জলাশয় আৰু বানপানী সংহত ব্যৱস্থাপনাৰ এই নতুন পদ্ধতিয়ে এক নতুন আশাৰ সঞ্চাৰণ কৰিছে আৰু মই ভাবোঁ যে বান প্ৰতিৰোধৰ ক্ষেত্ৰত এয়া এক যুগান্তৰকাৰী পদক্ষেপ এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে এইবাৰ বাজেটত 200 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ কৰা হৈছে আৰু আমি অতিশয় আনন্দিত যে উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ জৰিয়তে চলোৱা জৰীপৰ ৰাজ্যৰ 271টা জলাশয় তথা হ্ৰদ বানপানী অন্যফালে বোৱাই নিয়াৰ বাবে উপযুক্ত হিচাপে বিবেচিত হৈছে সভাপতি মহোদয় অসমলৈ উন্নয়নৰ গংগা বোৱাই আনিবলৈ সক্ষম হোৱা মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনতাৰ উন্নয়নৰ বাবে যিসমূহ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া স্বাধীনোত্তৰ কালৰ বিৰল এই বিৰল সাফল্যৰ বাবে আমি এইসমূহ পদক্ষেপৰ বাবে আপোনাৰ 8 মিনিট আছিলে পাৰ্টিয়ে দিছে টাইমটো হৈছে 1 মিনিট প্ৰধান ৰূপকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি যি আহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া সফল হওক আৰু এই যাত্ৰাৰ ঈশ্বৰে তেখেতক অধিক শক্তি প্ৰদান কৰক আমি তাকেই কামনা কৰিছোঁ সভাপতি মহোদয় 2024-25 বিত্তবৰ্ষৰ বাজেটৰ সিদ্ধান্ত আৰু প্ৰস্তাৱসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সপোন বাস্তৱায়িত কৰিব এই বাজেট হৈছে সম্পূৰ্ণ জনমুখী কল্যাণকামী আৰু মানৱদৰ্শী আমাৰ বাবে এয়া সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিগদৰ্শনেৰে আমি এনে এখন সৰ্বকল্যাণকামী বাজেট লাভ কৰিছোঁ অসমক উন্নয়নৰ সৰ্বোচ্চ শিখৰত উপনীত কৰোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন সেয়া বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই বাজেট এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈ ৰওক আমি তাকেই কামনা কৰিছোঁ ইয়াকে কৈ আটাইলৈ আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰি আমাৰ বক্তব্য সামৰিছোঁ ধন্যবাদ